Hello guys, namaskar moi Jipi Goi. Welcome back to my YouTube channel. আজি আপোনাক এটা ভিডিঅ'ত মই স্বাগত জনাইছো। বহুত দিনটা ভিডিঅ' পোৱা দিয়াই নাই কিন্তু হেকাৰণে ভাবিলো আজি এটা ভিডিঅ' বনাও। আৰু আজি মই মাৰ্ঘেৰিটা যাব ওলাইছো বাহঁতৰ ঘৰত, বা ভিন্দহঁতৰ ঘৰত। আৰু বা ভিন্দহঁতে বহুত মাতি আছে, হেকাৰণে আজি বোলো গৈ আহো। আৰু তাত মই কি কৰিম, ক'ত যাম, কি কৰো সব দেখাই দিম আপোনালোকক। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু এতিয়া মই ঘৰত আছো আৰু এতিয়া মই যাওঁ। বলক এতিয়া ঘৰ চৰ লগ কৰিলোঁ। এফালে ৰাজে উলিয়াইছে গাড়ী, গেট খুলি দিছোঁ। তাৰপিছত এয়া ওলাই মেলি আৰু এতিয়া গেট বন্ধ কৰি ওলালোঁ। মই বহি লওঁ এতিয়া ধুনীয়াকৈ। লেটছ গো। এইটো আমাৰ ৰাস্তাটো। এইফালে ৰাইট চাইডে আছে ডুমডুমা কলেজ, এইটো মন্দিৰ এটা। এতিয়া আহি পালোঁ ডুমডুমা পেট্ৰল পাম্প আৰু ইয়াতে তেল ভৰাই ল'লোঁ। আৰু এতিয়া আমি গৈ আছোঁ মাৰ্ঘেৰিটা। ডুমডুমাৰ পৰা অলপ আগত গৈ এটা ৰাস্তা আছে লেফ্ট চাইডে, আৰু সেইফালৰ পৰা গৈ থাকিলে মানে আপোনালোকে ডিগবৈ ৰাস্তাটোৰ ফালে পায়, টিংৰাই বুলি কয়। এতিয়া পাই গ'লোঁ আমি মাৰ্ঘেৰিটা। এখন মাৰ্ঘেৰিটা দলং পাৰ কৰিলোঁ, পালোহি বাহঁতৰ ঘৰ ৰাস্তাটো। এইটো তাহাঁতৰ মানে অকণমান উঠি আহিব লাগে আৰু ওপৰলৈ। সেইটো ঘৰটো লাইট জ্বলি আছে। তাৰপিছত এয়া আহি পাই গ'লোঁ। আমি আহি পালোঁ ইয়াতে বাহঁতৰ ঘৰত। আৰু এতিয়া আমি ফ্ৰেছ হৈ ল'লোঁ। তাৰপাছতে অলপ দেৰি ৰেষ্ট কৰাৰ পাছত আমি এতিয়া যাম পূজা চাবলৈ আৰু মেলা চাবলৈ। আৰু এইফালে আমাৰ মুনু বহি আছে, তাইও এতিয়া ৰেডি হ'ব আৰু মই এতিয়া ৰেডি হওঁগৈ। ঠিক আছে, আপোনাক দেখাই গৈ থাকিম। এতিয়া আমি ৰেডি হৈ গ'লোঁ আৰু এতিয়া আমি যাওঁ মেলা চাবলৈ আৰু পূজা চাবলৈ। সেইফালে জুপিবা, এইফালে মুনু। ঘৰৰ পৰা ওলাই আহি আমি উঠিলোঁ এখন টুকটুকিত। এতিয়া গৈ আছোঁ। দুৰ্গা পূজা যেন লাগিছে, পুৰা খেলনা চেলনা ওলাই। আৰু ইয়াতে ভিৰ দেখিছে, ইমান ভিৰ পূজাত, বাপৰে মানুহ। দুৰ্গা পূজাৰ নিচিনা মানুহ হৈছে, মানে যেনেকৈ দুৰ্গা পূজা মানুহ হয়। ফাৰ্ষ্ট আমি যাম মেলা চাবলৈ, তাৰপিছতে পূজা চাম মানে আহি পেলাই। আৰু সেইফালে দেখিছেনে চকৰিটো ঘূৰি আছে, মেলা এইফালে। আৰু এতিয়া আমি তাতে যাম, ফাৰ্ষ্ট মেলা চাই আহিম। এইফালে মুনুৱে উঠিছে, মুনু আৰু বাবুৱে উঠিছে। ইয়াত কি মজা পাইছে তাহাঁতিকেইটাই। এতিয়া মই আৰু ভিনদেউ যাম চকৰিত উঠিবলৈ। এইফালে চকৰিটো দেখিছে ইমান ডাঙৰ। আৰু মানে মোৰ বহুত ভাল লাগে চকৰিত উঠি। আৰু মানুহৰ ভিৰ, বাপৰে ইমান মানুহ আছিলে নহয়। মানে টিকেট লৈ পেলাই লাইন পাতোঁতে মানে 10-15 মিনিট তাতেই গৈছে। আহি পালোঁ আৰু বহুত দেৰিৰ পিছত। সেয়া ভিনদেউ আৰু মই। আৰু এতিয়া ৰখি আছোঁ ইয়াতে উঠিবলৈ। উঠি ল'লোঁ এতিয়া চকৰিত। এইফালে ভিনদেউ আৰু মই বহি ল'লোঁ। এই ওপৰৰ পৰা চাওকচোন, মেলাখন কিমান ধুনীয়া লাগিছে। আৰু কি কি বস্তু আহিছে ইয়াৰ পৰা মানে চব দেখি পায় আৰু বৰ ধুনীয়া লাগিছে। ইফালে কিমান মানুহ চাওকচোন, চব লাইন পাতি আছে আৰু উঠিবলৈ। ট্ৰেইনখনত মানুহৰ চিঞৰ। আৰু এতিয়া চকৰিৰ পৰা নামি আমি ওলাই আহিলোঁ। তাৰপিছত এতিয়া এয়া পূজাৰ মণ্ডপ এইটো। চব ইমান ধুনীয়াকৈ সজাইছে মণ্ডপটো। চব সূতা দি পেলাই বনাইছে এইবিলাক, ইমান ধুনীয়া লাগিছে দেখি। চাওকচোন, এনেকুৱা লাগিছে যেন দুৰ্গা পূজাৰে মণ্ডপ নেকি, কিন্তু গণেশ পূজা ইমান ধুনীয়াকৈ পাতিছে ইয়াতে।